সকলো ছাত্ৰ ছাত্ৰীলৈ এটা ভাল খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ কাৰণ আজি যিকোনো মুহূৰ্তত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব পাৰে শিক্ষা সংসদে আজি যিকোনো মুহূৰ্ততে তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব পাৰে শিক্ষা সংসদে গতিকে তাৰ বাবে তোমালোকে সাজু হৈ থাকা আগতীয়াকৈ কৈ আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে যেন যিকোনো মুহূৰ্ততে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব পাৰে গতিকে আজি সম্পূৰ্ণ 100% আছে গেৰেণ্টি যেন আজি তোমালোকৰ ৰিজাল্ট ঘোষণা কৰাৰ সম্ভাৱনা পুনৰবাৰ মন্তব্যটো আগবঢ়াইছোঁ আজিয়ে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব গতিকে তোমালোকে নিশ্চিন্তাতে সাজু হৈ থাকা আজি যিকোনো মুহূৰ্ততে ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল কিছু সময় পূৰ্বে এই মন্তব্যটো আগবঢ়াইছে য'ত নেকি তোমালোকৰ ৰিজাল্ট ঘোষণাৰ কথাটো কোৱা হৈছে গতিকে তোমালোকক সবিশেষ জনাই যাম এই ভিডিঅ'ৰ যোগেদি তোমালোকে শেষলৈকে চাই থাকিবা সেইকাৰণে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ এতিয়া আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগতে আমি ল'ৰা ছোৱালীক জনাব খোজা নাই কাৰণ ল'ৰা ছোৱালীয়ে গোটেই দিনে ৰাতিয়ে টেনশ্যনত থাকে আৰু এইটো ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় সেইকাৰণে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ দিম আৰু মোবাইলতে ৰিজাল্ট থাকিব গতিকে স্কুলত আহিবও নালাগে মোবাইল এপতে ৰিজাল্ট চাব পাৰিব শিক্ষা ব্যৱস্থাৰ সংশোধনী বা যিটো আমি এটা সংস্কাৰৰ কামত লাগি আছো সেই সংস্কাৰৰে ই এক উদ্দেশ্য আৰু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট লৈ ইমান হাইপ হোৱাটো ভাল নহয় কাৰণ যিসকলে কিবা কাৰণত বেয়া ফলাফল কৰে তেওঁলোকে সমাজত কেইটামান দিন থাকিব নোৱাৰা হৈ যায় সেইকাৰণে ৰিজাল্টটো লৈ যাতে বহুত হাইপ নহয় আৰু ই এটা চিৰচৰিত পৰম্পৰা হয় যাতে পৰীক্ষা দিছো ৰিজাল্ট দিছে ইমানেই নহলে ই ষ্টেণ্ড কৰিছে ই ফাৰ্ষ্ট ডিভিজন পাইছে যিমানটো আমি হুলস্থুল কৰোঁ থাৰ্ড ডিভিজন পোৱা ল'ৰাকেইটাই নিজকে একেবাৰে সমাজত বাস কৰাৰ অনুপযোগী বুলি ভাবিব আৰম্ভ কৰে সেইকাৰণে এইবিলাক আমাৰ পৰীক্ষা সংস্কাৰ বা শিক্ষা সংস্কাৰৰে এটা সিদ্ধান্ত ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে মন্তব্যটো শুনিছা গতিকে এইটোৱে গম পোৱা গৈছে যেন যিকোনো মুহূৰ্ততে যদি ৰিজাল্টটো দিয়ে তেতিয়াহ'লে তোমালোকে আল্টিমেটলি গম পাবা গতিকে তোমালোকে সাজু হৈ থাকা যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে এইচএছৰ ফলাফল যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে ছাবস্ক্ৰাইবটো কৰি দিবা আৰু কমেণ্ট বক্সত জনাবা থেংক ইউ